माजबादाव राजभर समाजनि थामथि बोसोरारि जथुम्माखौ जाफुंसार महरै फोजोबो। राजभर समाजनि मिरु आफादगिरि भद्रा राजभर आरो टि ट्राइब साहित्य सभानि आफादगिरि सन्जय कुमार थान्थिया बे हाबाफारियाव गाहाय आलासि महरै नुजाथिदोंमोन। उदालगुरि जिल्लानि माजबादाव थानाय बिरसा मुंडा संघनि नब्लाङाव राजभर समाजनि थामथि बोसोरारि जथुम्माखौ जाफुंसारै फोजोबो। राजभर समाजनि मिरु आफादगिरि भद्रा राजभर आरो टि ट्राइब साहित्य सभानि आफादगिरि सन्जय कुमार थान्थिया बे फारिलाइयाव गाहाय आलासि महरै नुजाथिदोंमोन। बे जथुम्माखौ 9 आरो 10 जुनआव बिरसा मुंडा संघ आरो खामथुबारि गामिनि बिजाब बाख्रिनि न'आव साननैनि हाबाफारिजों फालिनाय जादोंमोन। हाबाफारि बायदियैब्ला 10 जुन फुंनि 8:45 रिंगायाव शहीद तर्पण जायो। फुंनि 9 रिंगायाव बिफां गायनाय। बारग' MCLA जितु किसाना फुंनि 10 रिंगायाव हारिमुआरि हानजा सुनायखौ बेखेवनानै होयो। सानजौफुनि 1 रिंगायाव रोंगौथि गोनां उथ्रिसार फरायसाफोरखौ मान बावनाय जादोंमोन। बेलासिनि 2 रिंगायाव गेवलां मेलखौ माजबाद ओनसोलारि आफादनि गोदानै सायख'जानाय आफादगिरि धीरेन राजभारा दैदेनदोंमोन। गेवलां मेलाव गाहाय बुंथिगिरि महरै टि ट्राइब साहित्य सभानि आफादगिरि सन्जय कुमार थान्थिया बाहागो लादोंमोन। दुलाराय आसाम गन्ड समाजनि मिरु आफादगिरि रामकरण गन्ड, राजभर समाजनि मिरु नेहाथारि दौलत राजभर, BTCनि बारग' मावफुं सोद्रोमा श्याम चुन्दी, बारग' MCLA जितु किसान, बिटिआरनि गाहाय प्रमद बर'नि वेस्टि राजु थाकाल आरो मिरुआरि गुबुन गुबुन जिल्लाफोर आरो राजभर समाजनि गोबां ओनसोलारि आफादफोरा हांख्रायजानाय आलासि महरै बाहागो लादोंमोन। आमार 1 नং खाटुबाड़ीर बिरसा मुंडा क्लाबत अनुष्ठित हुआ 3য় বার্ষিক মাজবাট আঞ্চলিক ৰাজভৰ সমাজৰ অধিৱেশনত উপস্থিত থাকি খুব ভাল লাগিছে। আৰু আমি জানিব পাৰিছোঁ যে আটাইতকৈ পুৰণি সমাজ ব্যৱস্থাটো যেতিয়া আৰম্ভ হৈছিলে 1962 চনতে আমাৰ সদৌ অসম ৰাজভৰ সমাজটো গঠন হৈছিলে। আৰু সেই সময়ত যিসকল মানে ৰাজভৰ মানে তেওঁলোকে মানে নেতৃত্ব দিছিলে তেওঁলোকে সঁচাই সেই কেতিয়াৰ পৰাই মানে চিন্তা কৰাটো আমি মানে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি ইয়াতে আহি পেলাই গম পাইছোঁ যে ৰাজভৰ সমাজ আমাৰ শোণিতপুৰ বা BTC অঞ্চলত আমাৰ ৰাজভৰ সমাজৰ যে মানে জনসংখ্যা কম, কিন্তু আপাৰ আসামত তেওঁলোকৰ প্ৰায় বেছি ৰাজভৰ সমাজৰ মানুহবিলাক আছে। আৰু মোটামুটি 2.5 লাখ মানে অল অসমত মানে ৰাজভৰ সমাজ আছে। তো সেইটো ষ্টেটিকৰ পৰা গম পাইছোঁ যে ৰাজভৰ সমাজৰ মানে আমাৰ অসমীয়া জনগোষ্ঠী গঠন প্ৰক্ৰিয়াত ৰাজভৰ সমাজৰ এটা মানে তেওঁলোকৰো এটা মানে অংশগ্ৰহণ আছে। আৰু কথাটো হ'ল যে এতিয়া তেওঁলোকৰ এই আমাৰ মাজবাট অঞ্চলত মাত্ৰ 40ৰ পৰা 45জনটা ঘৰহে আছে বুলি গম পাইছোঁ। তাৰ ভিতৰতে আজি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যি ক্ষীয়তাৰে মানে উত্তীৰ্ণ হৈছে, ভাল ফলাফল দেখাব পাৰিছে। তো সেইফালৰ পৰা জানিব পৰা গৈছে যে লাহে লাহে মানে ৰাজভৰ সমাজে মানে অন্য জনগোষ্ঠীৰ লগত মানে উন্নতিৰ দিশত আগুৱাই গৈ আছে বুলি আমি অনুভৱ কৰি পাৰিছোঁ। 1962 চনতে সদৌ অসম ৰাজভৰ সমাজ শিৱসাগৰ জিলাৰ এটা দুখীয়া পৰিয়ালৰ গোহালি ঘৰত, সেই সময়ত আপোনালোকে জানে যে আমাৰ কাৰণে গোহালি ঘৰ বা কাৰা ঘৰটোৱে যথেষ্ট মানে খেৰ পাৰি দি মানুহ বহা উঠা কৰিছিলে। আৰু সেই সময়ত সেই বুদ্ধিজীৱীসকলক আমি কৰিছোঁ যিসকলৰ বলিষ্ঠ পদক্ষেপত বা সেই সময়ত নেতৃত্বত আজি আমি এটা পতাকাৰ তলত থাকি আজি এই মাজবাট অঞ্চলত আমি আজি ৰাজভৰ সমাজৰ 2 দিনীয়াকৈ মাজবাট আঞ্চলিকে 2 দিনীয়াকৈ আমি সভা অনুষ্ঠিত কৰিব পাৰিছোঁ। আপোনালোকে ইতিমধ্যে আমাৰ মাজবাট আঞ্চলিক সমিতিৰ সভাপতি ধীৰেন ৰাজদেৱে কৈছে যোৱাকালি আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। আৰু প্ৰতিনিধি সভাত খুব সুন্দৰকৈ মানুহবিলাকে আমাক সহযোগ কৰিছে। আৰু আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজনীতিক দিশৰ ওপৰত আলোচনা হৈছে, সমাজনীতিৰ দিশৰ ওপৰত আলোচনা হৈছে, শিক্ষাৰ ওপৰত আলোচনা হৈছে। আৰু আজি আমি যি আমাৰ 2য় দিনীয়া কাৰ্যসূচী আমাৰ যি মুকলি সভা তথা আমাৰ যিসকল 2025 বৰ্ষৰ কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ, তাত সেই শৈক্ষিক দিশৰ ওপৰত আমাৰ যথেষ্টখিনি উপকৃত হৈছে বুলি ক'ব পাৰিম।
ইয়াৰ উপৰিও আমাৰ এই ৰাজুৱাৰ সমাজ আজি 15টা বছৰত মাজবাট আঞ্চলিক কমিটি আমাৰ শোণিতপুৰ জিলাৰ লগত চলি আছে। আমি একেলগে আছোঁ আৰু এই 15টা বছৰৰ পাছত আজি তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন। ইয়াত আমাৰ কেন্দ্ৰীয় সভাপতি ঝুমৰ গুৰু ভদ্ৰৰাজদেৱ, বিশিষ্ট সাহিত্যিক, অসমৰ একমাত্ৰ বিশিষ্ট লেখক সঞ্জয় কুমাৰ তাঁতীদেৱ উপস্থিত হৈছে। আমাৰ গড় সমাজৰ কেন্দ্ৰীয় সভাপতি ৰামকৰণ গড় উপস্থিত হৈছে। আমাৰ ইএমসকল উপস্থিত হৈছে। আমাৰ বিধায়ক উপস্থিত হৈছে আৰু লগতে বিশিষ্ট ছাত্ৰ সংগঠনসকল উপস্থিত হৈছে, যাৰ কাৰণে আমি আজি সফল হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। আৰু বিশেষকৈ এটা কথা আমি চৰকাৰক আহ্বান জনাম, যিহেতুকে চাওক আজি কিছুদিনৰ আগতে এটা একৰ্ড চাইন হৈছিলে, আপোনালোকে গম পায়। সেই একৰ্ডত অনলি 36 আমাৰ যি জাতি শিডিউল ট্ৰাইব হিচাপে হৈছিলে আৰু এনেক্সাৰটোত আমাৰ 21টা জাতিক শিডিউল কাষ্ট হিচাপে হৈছিলে। আৰু সেই মৰ্মে আমি অসমত আমি শিডিউল কাষ্ট ডিমাণ্ড কমিটি এটা চলাই আছোঁ আৰু সেই কমিটিৰ মই নিজৰতম অন্যতম কেন্দ্ৰীয় সম্পাদক। সেই হিচাপে চৰকাৰক আমি আহ্বান জনাম যাতে আমাৰ অসমত শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব যি ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াৰ ফালৰ পৰা আমাক সেই সংৰক্ষণৰ সুবিধাটো চৰকাৰে যাতে সোনকালে দিয়ে, যাতে আমাৰ ৰাজহুৱাৰ জাতিৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলে শৈক্ষিক দিশত, সামাজিক দিশত, ৰাজনৈতিক দিশত বা অন্যান্য দিশত আগুৱাই লৈ যাব পাৰে। সমাজৰ আজি মাজবাট আঞ্চলিকৰ যি অধিৱেশন আজি মাজবাটত অনুষ্ঠিত হৈছে, খুব ধুনীয়াকৈ পালন কৰিছে। ইয়াত আমাৰ উদযাপন সমিতি ধীৰেন ৰাজুৱাৰ ডাঙৰীয়াৰ নেতৃত্বত খুব ধুনীয়াকৈ তেওঁলোকে পালন কৰিছে। ৰাজুৱাৰ সমাজ এটা অসমৰ এটা, মই ভাবোঁ আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ এক খুব ধুনীয়া এক সমাজ। এই সমাজৰ লোকসকলে খেতি বাতিত বিশেষকৈ নিয়োজিত হৈ থাকে। এতিয়াতো সকলো ধৰণৰ দিশতেই নিয়োজিত হৈ আহিছে আৰু ইয়াৰ জাতিৰ আপোনালোকে চাবলৈ অনুভৱ কৰিব যে 1962 চনতে অসম ৰাজুৱাৰ সমাজ প্ৰতিষ্ঠা হৈছিলে। 1962 চনতে প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁলোকে জাতিৰ উত্তৰণৰ কাৰণে সকলো দিশত কাম কৰি আহিছে আৰু ৰাজুৱাৰ সমাজৰ এতিয়া সকলো দিশত আমাৰ ভাল ভাল মানুহ, প্ৰতিষ্ঠিত মানুহ ওলাইছে আৰু ৰাজুৱাৰ সমাজক আগুৱাই লৈ যাবৰ বাবে ইয়াত যুৱ সমাজ, তেওঁৰ মহিলা সমাজ, ইয়াৰ উপৰি মূল ৰাজুৱাৰ সমাজৰ মূল সমিতিটোৱে যথেষ্টখিনি কাম কৰি আহিছে। আজি ৰাজুৱাৰ সমাজৰ এই অনুষ্ঠানত বিভিন্ন আমি দেখা পাইছোঁ যে তেওঁলোকৰ সমাজৰ উত্তৰণৰ কাৰণে বিভিন্ন দিশত তেওঁলোকে আলোচনা কৰিছে। তেওঁলোকে নিজে বহুখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, অনাগত দিনবিলাকৰ কাৰণে পৰিকল্পনা কৰিছে। সেইবোৰ দেখি অনুভৱ হয় যে অনাগত দিনত ৰাজুৱাৰ সমাজৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল। আৰু আমি বহু ল'ৰা ছোৱালীও লগ পালোঁ যিসকলে খুব ভাল ধুনীয়া ৰিজাল্ট কৰিছে। তেওঁলোকে ভাল ফলাফল, হায়াৰ ছেকেণ্ডেৰী হওক, মেট্ৰিকত হওক ভাল ফলাফল দেখুৱাইছে, যাৰ বাবে তেওঁলোকে সম্বৰ্ধনাও কাৰ্যসূচী আজি ইয়াত হৈ গ'ল। গতিকে অনুভৱ কৰিছোঁ যে এই ৰাজুৱাৰ সমাজ যথেষ্টখিনি আগবাঢ়িব আৰু আমাৰ ৰাজুৱাৰ সমাজৰ ভাৰতবৰ্ষত যিসকল ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত, মই এটা কথা আজি উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষৰ উৰিষ্যা ৰাজ্যত ৰাজুৱাৰ সমাজ ST হিচাপে, অনুসূচিত জনজাতি হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু ঝাৰখণ্ডত ৰাজুৱাৰ সমাজ আপোনাৰ অনুসূচিত জাতি হিচাপে SC হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু আমাৰ অসমত OBC হিচাপে আছে। অনাগত দিনসমূহত যেতিয়া আমাৰ যদি ইয়াতে জনজাতিকৰণ হয়, নিশ্চয় ৰাজুৱাৰ সমাজো ইয়াতে স্থান পাব আৰু ৰাজুৱাৰ সমাজ আগুৱাই যোৱাত আৰু বেছি সহায় হ'ব। এতিয়া ৰাজুৱাৰ যিটো জাতিৰ সমাজত এতিয়া দেখিছোঁ এক নতুন প্ৰজন্মৰ মাজত শিক্ষাৰ প্ৰভাৱটো যথেষ্ট বেছি আৰু যিসকল গাঁৱত বসবাস কৰে তেওঁলোকে খেতি বাতিত বা তেওঁলোকে অন্যান্য ব্যৱসায়তো জড়িত হৈ আছে। বাগিচাত খুব কম মানুহ থাকে, ৰাজুৱাৰ মানুহ গাঁৱতে বেছি। গতিকে তেওঁলোকে নিজৰ গোটেই ব্যৱহাৰিক দিশটোত, তেওঁলোকৰ জীৱনশৈলীটোত তেওঁলোকে আৰ্থিকভাৱে হীনতা আছে যদিও খুব বেছি নাই আৰু তেওঁলোকে সঞ্চয় কৰিব জানে আৰু তেওঁলোকে খেতিৰ লগত যিহেতু জড়িত, তেওঁলোকে সমাজ ব্যৱস্থাটো আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে সদায় প্ৰয়ত্ন কৰি আহিছে আৰু যিসকল দৰিদ্ৰ শ্ৰেণীত আছে সেইখিনিকো উঠাই লৈ যোৱাৰ কাৰণে তেওঁলোকৰ জাতিটোৱে যথেষ্টখিনি কষ্ট কৰে। গতিকে মই ভাবোঁ যে ধুনীয়া পৰিৱেশ হ'ব ভৱিষ্যত দিনত, ৰাজুৱাৰ সমাজৰ কাৰণে উজ্জ্বল ভৱিষ্যত ৰৈ আছে। আপোনালোকে চবেই গম পাইছে যে সদৌ অসম ৰাজুৱাৰ সমাজ মাজবাট আঞ্চলিক তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছিলোঁ। যোৱাকালি আমি প্ৰতিনিধি সভা আছিলে আৰু প্ৰতিনিধি সভাত পুনৰ তুফান ৰাজুৱাৰ সম্পাদক আৰু ধীৰেন ৰাজুৱাৰ মই নিজে সভাপতি হিচাপে দায়িত্ব পালোঁ আঞ্চলিক সমিতিত। লগতে আমি আঞ্চলিক সমিতি মহিলা কমিটি বনালোঁ, আঞ্চলিক মহিলা সমিতি, আৰু লগতে দুটা প্ৰাথমিক সমিতি বনালোঁ। আমাৰ ধুনীয়াকৈ মিটিংখন পৰিচালনা কৰিলে আমাৰ দৌলত ৰাজুৱাৰ ডাঙৰীয়া সভাপতি শোণিতপুৰ জিলাৰ
আৰু আমি ভাল এটা সমাজৰ যিখিনি জানিবলগীয়া কথা আমি আজি বহুত কথা জানিবলৈ পালোঁ। আজি বৰ্তমান কাৰ্যসূচী চলি আছে মুকলি সভা। এই মুকলি সভাত আমাৰ মুখ্য অতিথি অসমৰ ঝুমৰ গুৰু তথা সদৌ অসম ৰাজহুৱা সমাজৰ সভাপতি দৌলত ৰাজহুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আৰু তেখেতে সমাজৰ বিষয়ে আমি কোনোদিনেই নজনা কথাবিলাক আজি জানিবলৈ পাই আমি সুখী হৈছোঁ। আৰু আমাৰ সমাজৰ মানুহখিনি যিখিনি কথা জানিব পাৰিলে সেইখিনি কথা আমি আজি জানি পেলাই নথৈ আনন্দিত হৈছোঁ। হয়, আমাৰ জাতিখন পিছপৰা কাৰণে আমি 2015 চনত ৰাজহুৱা সমাজ গঠন কৰিছিলোঁ, কিন্তু ৰাজহুৱা সমাজক মানুহক বুজাই আজি 10 বছৰ পিছত আমি এই অধিৱেশন পাতিবলৈ সক্ষম হৈছোঁ। কাৰণ আমাৰ মানুহ নিৰক্ষৰ, আমাৰ মানুহ দুখীয়া, দিন হাজিৰা কৰে, জাতি কি বস্তু, সমাজৰ লগত কেনেকৈ চলিব লাগে সেইবিলাক কথা ভাবিবলৈ সময়ে নাপায়। ৰাতিপুৱা শুই উঠি তেওঁলোকে বাগানত যায় কাম কৰিবৰ কাৰণে, বাগানত লগ বন্ধুৰ লগত কথা পাতে, সন্ধিয়া আহি কামৰ পৰা আহি ভাত চব্জি বনাই খাই শুই যায়, ৰাতিপুৱা আকৌ গুচি যায়। গতিকে তেওঁলোকে সমাজৰ প্ৰতি ভাবাৰ কাৰণে সময়ৰ অভাৱ। অসম চৰকাৰে এটাই আহ্বান জনাওঁ যে আমাৰ জনগোষ্ঠী আদিবাসী বা চাহ জনগোষ্ঠীৰ এটা অবিচ্ছেদ্য অংগ ৰাজহুৱাৰ জাতি। এই ৰাজহুৱা জাতিটোক আগুৱাই লৈ যাবৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আমাক সহযোগ কৰিব লাগিব। চৰকাৰে যদি সহযোগ কৰে ৰাজহুৱা জাতি আগুৱাই যাব, চৰকাৰে সহযোগ কৰিলে ঘাটুৱাৰ জাতি আগুৱাই যাব, চৰকাৰে সহযোগ কৰিলে অন্য জাতি আগুৱাই যাব। যেতিয়া আমাৰ সমাজৰ সকলো চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠীৰ যিবিলাক জাতি আগুৱাই যাব, তেতিয়া আমাৰ সৰ্বসন্মতিক্ৰমে আমাৰ যিটো সমাজ আছে সেই সমাজটো আগুৱাই যাব। এইখন সমাজক আগুৱাই লৈ যাবৰ কাৰণে আমি যোৱাকালি প্ৰতিনিধি সভাত বহুত গুৰুত্বপূৰ্ণ প্ৰস্তাৱখিনি লৈছোঁ। প্ৰস্তাৱখিনি এনেধৰণৰ যে আমাৰ কাৰোবাৰ ঘৰত যদি বিয়া হৈছে, আমি 44 ঘৰ ইয়াত ৰাজহুৱাৰ মানুহ আছোঁ, যদি বিয়া হৈছে তো 1000 টকা চান্দা আৰু 5 কেজি চাউল। কাৰোবাৰ ঘৰত যদি মানুহ মৰিছে 500 টকা চান্দা, 3 কেজি চাউল। তেতিয়া সেই মানুহটো যদি দুখীয়াও আছে নহয়, আমি যদি পৰিয়াল হৈ পেলাই একগোট হৈ সকলোৱে বৰঙণি আগবঢ়ালে সেই পৰিয়ালটো নিশ্চয় আগবাঢ়িব। মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइभ।